Hello everyone, এয়া আহিছো আমি আজি পথাৰৰ মাজত পুৰা ঘুৰিবলৈ। এয়া পুৰা ৰাইজে দেখিছে ফটোশ্বুট চলি আছে পিছ সাইডে পুৰা বেকগ্ৰাউণ্ড আৰু পুৰা ৰাইজে ধান কাটি আছে দেখুৱাই আছো মই। এইবিলাক পুৰা ধান কাটি আছে ৰাইজে। আমি এতিয়া গৈ আছো ঘৰত। এইটো এখন নদী সৰু আৰু পাৰ হ'ব লাগিব এখন। কিন্তু কি হয়? এইটো গছত পুৰা চৰাই কণী দেখুৱাই আছো। কোপো চৰাই মজা জেগাত আছে। এইটো পুৰা কোপো চৰাই কণী আপোনালোকে দেখিছে। আৰু এতিয়া আমি গৈ থাকিম আগলৈ। এতিয়া আমি জপিয়াই আনিব লাগিব পুৰা। পুৰা মাছ পলাই আছে। আমি গৈ আছো ঘৰলৈ। মজা পৰিৱেশ চাৰিওফালে। তুলন ভাই লাহে লাহে যোৱা, লাহে লাহে। আৰু বন্ধুসকল, আজিলৈ বিশেষ ভিডিঅ'টো ইমান লম্বা নকৰিম, যিমানটো পাৰোঁ শ্বৰ্টকৈ দেখুৱাম। চিনেমেটিক দেখুৱাব চেষ্টা নকৰোঁ, পূৰা এডিটিং কম কৰিম। চাওঁ কিমান ভিডিঅ'টো ভাল হয় বেয়া হয়। আৰু যদি এই ভিডিঅ'টো ভাল লাগে আপোনালোকে পূৰা সম্পূৰ্ণকৈ চাব, শেষলৈকে স্কিপ নকৰাকৈ চাব। লাইক কৰিব, কমেণ্ট কৰিব, বেছি আশা নকৰোঁ। ধন্যবাদ। এতিয়া আমি চাহ বাগানৰ কাষে কাষে আহি আছোঁ। দেখিছে কি সুন্দৰ এক পৰিৱেশ। আৰু আজিলৈ বিশেষ নাইও। যদিহে আজিৰ ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদিহে আপোনালোক নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিব। ধন্যবাদ।